Hello guys, welcome to my YouTube channel. আজি এটা সৰু ভিডিও লৈ আপোনালোকৰ আগত আহিছো। ভিডিওটো হৈছে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমৰ সাহিত্যিকসকল। 1 নম্বৰ অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল। এই উপন্যাসখনৰ কাৰণে অনুৰাধা শৰ্মা পূজাৰীয়ে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 2 নম্বৰ মুদাই গাহাই। তেওঁ হবু চাৱাও আৰু হিমালয় এই কাব্যগ্ৰন্থখনৰ কাৰণে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নম্বৰ 3 মৃণাল চন্দ্ৰ কলিতা বকুল ফুলৰ দৰে এই শিশু গ্ৰন্থখনৰ কাৰণে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নম্বৰ 4 ৰত্নেশ্বৰ নাৰ্জাৰী দিখুৰা চুলু বাথা শিশু গ্ৰন্থ এই গ্ৰন্থখনৰ কাৰণে ৰত্নেশ্বৰ নাৰ্জাৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 5 নম্বৰ অভিজিত বৰা দেউকা কোবাই যায় এই গল্প গ্ৰন্থখনৰ কাৰণে অভিজিত বৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নম্বৰ 6 গৌতম দৈমাৰী জিউ গানাং চহু এই কাব্য গ্ৰন্থখনৰ কাৰণে 2021 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ধন্যবাদ।